নমস্কাৰ বন্ধুবৰ্গ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেওবাৰ মই দেওবাৰ বজাৰলৈ আহিছো যেহেতু মই তিনিচুকীয়াত থাকো আৰু তিনিচুকীয়া বজাৰতনো কি পায় তাকে আপোনাক দেখাবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপুনি? বাইগৈ মতাপু ন? ঠিক আছে, কি আনিছে এইবোৰ? কলমু আছে, কাচকল, তাৰপিছত কচু, বঢ়িয়া ঢেকীয়া, বঢ়িয়া, সব লোকেল ন? সব লোকেল আনিছে? সব লোকেল, বঢ়িয়া। দেওবৰীয়া বজাৰখনলৈ তিনিচুকীয়াবাসী অধীৰ অপেক্ষাৰে বাট চাই থাকে। ইয়াত উপলব্ধ হোৱা পাচলিসমূহ তেওঁলোকে ঢলা, শদিয়া, বাৰেকুৰি, মাকুম, আনকি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও ইয়াত বিকিবলৈ আনে। পাচলিসমূহ যথেষ্ট সতেজ আৰু সোৱাদযুক্ত। আমি ইয়াত পাচলি কিনিবলৈ দেওবাৰে ৰৈ থাকোঁ আৰু ভাল লাগে মনটো, আৰু বজাৰখনো যথেষ্ট ডাঙৰ। সকলো বস্তুৱে উপলব্ধ। ইয়াত ফল মূলৰ পৰা আদি কৰি গাখীৰৰ সামগ্ৰী, লগতে মাছ আৰু মাছ পুঠিৰ পৰা সকলো বস্তুৱেই ইয়াত উপলব্ধ। গতিকে আপোনালোকে আহিব পাৰে তিনিচুকীয়া বজাৰত এবাৰ, আপোনালোকে ভাল পাব আহি। কমপ্লেইন কৰিছে যে আপুনি ভিডিঅ' বনায় কিন্তু আপোনাৰ চেহেৰাটো আপুনি নেদেখায়, কিন্তু মই ভাবোঁ যে মোৰ চেহেৰাটো চাই থকাতকৈও আপোনালোকে যদি ভিডিঅ'ত যিখিনি বস্তু দেখাবলগীয়া বস্তুখিনি যদি দেখিবলৈ পায় তেতিয়া আপোনালোক বেছি উপকৃত হ'ব বুলি ভাবোঁ। মই ধেমালিহে কৰিছোঁ, আচলতে ভিডিঅ'টো বনাওঁতে মই নিজকে উঠাবলৈ চেষ্টা কৰোঁ, কিন্তু মই উঠাবহে নোৱাৰোঁ, মোক অসুবিধা হয় উঠাবলৈ। কিন্তু মই এডাল চেলফি ষ্টেণ্ড কিনিবলৈ সদায় পাহৰি থাকোঁ, আৰু চেলফি ষ্টেণ্ড কিনি মই আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ। মন কৰিবলগীয়া যে তিনিচুকীয়া বজাৰত পুৰুষৰ বিক্ৰেতাতকৈ মহিলাৰ বিক্ৰেতাৰ সংখ্যা যথেষ্ট বেছি, আৰু এইটো আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যৰ কাৰণে শুভ লক্ষণ। আমাৰ নাৰী শক্তিয়ে যি আমাৰ দেশ বিদেশ চলাই আছে তাৰ এটা প্ৰমাণ আপোনালোকে তিনিচুকীয়া বজাৰতে দেখিবলৈ পোৱা যাব। এইখন দোকান আপোনাৰ দোকান? আপুনি কি ইমান ধুনীয়া নামটো ৰাখিছে, দুখীয়াম দুখী, তাৰমানে কি? দুখীয়াম দুখী মানে কি যেন বাকী নালাগক। বাকী নালাগক? দুখীয়াম দুখী হ'লে তো বাকী নলগাব। বঢ়িয়া বঢ়িয়া। আজি দুবছৰ পিছত দুখীয়াম মুক্তি লিখিম। অ'কে, এতিয়া আপুনি অকণ দুখীয়া হৈ আছে মানে? এতিয়া দুখীয়া হৈ আছে। অ'কে। আৰু ইয়াত আপোনালোকে লোকেল আৰু চালানী দুইবিধ মাছেই পাব, কিন্তু চিনি পাব লাগিব কোনটো লোকেল আৰু কোনটো চালানী। যদি লোকেল মাছ খাবলৈ পায় তেতিয়াহ'লে যথেষ্ট সোৱাদযুক্তই হ'ব। আৰু ইয়াত মাছসমূহ তিনিচুকীয়া অঞ্চলৰ বিভিন্ন জেগাৰ পৰা ধৰি অনা হয়। ওচৰৰে খাল, বিল আৰু নদ নদীসমূহ আছে, তাৰ পৰা মাছসমূহ ধৰি আনি ইয়াত বিক্ৰী কৰা হয়। এয়াই হ'ল তিনিচুকীয়া দেওবৰীয়া বজাৰৰ কিছু দৃশ্য। আপোনালোকে পাকঘৰ কিবা বস্তুৰ যদি প্ৰয়োজন হয় ইয়ালৈ আহি বিচাৰ খোচাৰ কৰিব পাৰে। আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পাইছে জনাব। যদি ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেই হ'ল মোৰ সাহস আৰু প্ৰেৰণাৰ উৎস। ধন্যবাদ।